হয় যে সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে জুবিন গাৰ্গক কিহৰ লগত মিহলি কৰি দিছিল একাংশই মন্তব্য কৰিছে যে বিয়েৰৰ লগত জুবিন গাৰ্গক মিহলি কৰি খুৱাইছিল সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে হেনো 18 তাৰিখে নিশা অত্যাধিক পৰিমাণে কেফেইন বিয়েৰ খুৱাইছিল জুবিন গাৰ্গক 19 তাৰিখে ৰাতিপুৱাই জুবিন গাৰ্গক লৈ যোৱা হৈছিল ইয়েটত পাৰ্টি কৰোৱা হৈছিল জুবিন গাৰ্গক আৰু তাতেও বিয়েৰ খাবলৈ দিয়া হৈছিল জুবিন গাৰ্গ তাৰ পিছত সাগৰত নামিছিল সাগৰত জুবিন গাৰ্গৰ মুখেৰে ফেন ওলাইছিল তাৰ পিছতো হেনো সিদ্ধাৰ্থই কৈছিল কোনো কথা নাই গেষ্ট্ৰিকৰ বাবে ফেন ওলাইছে নামি আহিব নালাগে লাইফ জেকেট নোহোৱাকৈও হেনো জুবিন গাৰ্গক সাঁতুৰি দিবলৈ দিয়া হৈছিল জুবিন গাৰ্গ নীলা পৰিছিল এই সকলোবোৰ কথা এতিয়া সংবাদ মাধ্যম বিশেষকৈ অসমৰ এখন বাতৰি কাকতত সবিস্তাৰে প্ৰকাশ পাইছে প্ৰশ্ন হয় যে জুবিন গাৰ্গক কিহৰ লগত মিহলি কৰি দিয়া হৈছিল আৰু তাৰ উত্তৰ যদি সঁচাকৈ বিয়েৰৰ লগত দিয়া হৈছিল এতিয়া প্ৰশ্ন যে কিহৰ বাবে সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে এই মিহলি কৰিছিল তেওঁলোক কেনেদৰে লাভান্বিত হ'লহেঁতেন জুবিন গাৰ্গৰ এই মৃত্যুৰ দ্বাৰা কোৱা হয় যে জুবিন গাৰ্গৰ মৃত্যুৰ হেনো পৰিকল্পনা বহুদিন আগতেই তেওঁলোকে ৰচনা কৰিছিল এই সমূহো এতিয়া বিভিন্ন সংবাদ মাধ্যমৰ বিভিন্ন শীৰ্ষ সংবাদ কৰ্মীয়ে কোৱা মন্তব্য কোৱা হয় যে জুবিন গাৰ্গৰ মৃত্যুত এওঁলোক কেনেদৰে লাভৱান্বিত এইটো ডাঙৰ প্ৰশ্ন কাৰণ শ্যাম কানু মহন্তই জুবিন গাৰ্গকে দেখুৱাই নিজৰ অনুষ্ঠান পাতি আছিল ইফালে সিদ্ধাৰ্থই জুবিন গাৰ্গৰ নামতে উঠি ৰজা বহি ৰজা হৈ আছিল গতিকে জুবিন গাৰ্গৰ মৃত্যুৱে তেওঁলোকক কেনেদৰে লাভান্বিত কৰি তুলিব সেয়া এটা ডাঙৰ প্ৰশ্নটো হ'ল যে জুবিন গাৰ্গৰ মৃত্যু তেওঁলোকে বিদেশত কিয় যদি সঁচাকৈ হত্যা তেতিয়াহ'লে জুবিন গাৰ্গৰ হত্যা বিদেশত কিয় কৰা হ'ল তাৰ এটা বাৰু আমি এনে ধৰণৰ সমীকৰণো উলিয়াব পাৰোঁ নেকি যে বিদেশত এনে ধৰণৰ ঘটনা সংঘটিত হ'লে যিটো আমি পিছত যেতিয়া দেখিবলৈ পালোঁ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ যেতিয়া 2:45 পিছত 19 তাৰিখে আহিবলৈ আৰম্ভ কৰিছিল প্ৰথমতে পেৰাগ্লাইডিং তাৰপিছত স্কুবা ড্ৰাইভিং আৰু তাৰপিছত সাগৰত সাঁতুৰিবলৈ গৈ বিভিন্ন ধৰণৰ সমীকৰণ দিয়া হৈছিল গতিকে কথাটো এনেকুৱা নেকি যে জুবিন গাৰ্গৰ মৃত্যুৰ বিভিন্ন ধৰণৰ সমীকৰণৰ সৃষ্টি কৰি বিদেশত যেহেতু জুবিন গাৰ্গৰ মৃত্যু হৈছে গতিকে এই সমগ্ৰ বিষয়ক তেওঁলোকে গাপ দিবলৈ চেষ্টা কৰিছিল বা তেওঁলোকে ভাবি লৈছিল যে বিদেশত মৃত্যু হ'লে মানুহৰ ইমান বেছি সন্দেহ নহ'ব হাজাৰ প্ৰশ্নৰ সৃষ্টি হৈছে জুবিন গাৰ্গক শেখৰ জ্যোতিয়ে যেনেদৰে কৈছে শেখৰ জ্যোতিয়ে বিস্ফোৰক মন্তব্য কৰিছে যেতিয়া চিআইডিয়ে জেৰা কৰিছিল শেখৰ জ্যোতিয়ে কৈছিল যে জুবিনক দি হত্যা কৰা হৈছিল এটা প্ৰশ্নটো হয় যে জুবিন গাৰ্গক কোনে দিছিল তাৰ উত্তৰো শেখৰ জ্যোতিয়ে হেনো এনেদৰে দিছে যে সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্তই দিছিল এটা কথাটো হ'ল কিহৰ লগত দিয়া হৈছিল অসমৰ এখন শীৰ্ষ বাতৰি কাকতত বাতৰি ওলাইছে যে কেফেইন বিয়েৰৰ লগত মিহলি কৰি সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে দিছিল এটা আটাইতকৈ ডাঙৰ প্ৰশ্নটো যে জুবিন গাৰ্গৰ মৃত্যুৰ পৰা এওঁলোক দুজন কেনেদৰে লাভান্বিত হ'লহেঁতেন লৈ আহিছোঁ সবিস্তাৰ এটা খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ অসমবাসীয়ে জানিব বিচৰা আটাইতকৈ ডাঙৰ খবৰটো সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানুৱে জুবিনক হত্যাৰ পৰিকল্পনা ৰচিছিল আৰু সেই পৰিকল্পনা হয়তো বহুদিন বহুমাহ বহু বছৰ আগতে তেওঁলোকে ৰচনা কৰিছিল বিদেশত এই কাৰ্য সংঘটিত কৰিলে ৰাইজে সন্দেহ নকৰিব হয়তো তেনেধৰণৰ মানসিকতা তেওঁলোকৰ মনত গঢ় লৈ উঠিছিল আৰু সেইবাবে হয়তো ছিংগাপুৰলৈ লৈ গৈছিল জুবিন গাৰ্গক ছিংগাপুৰত খুৱাই জুবিন গাৰ্গক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এতিয়া শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই দুজনৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে এছআইটিৰ জেৰাত বিস্ফোৰক ভাষ্য শেখৰ জ্যোতি গোস্বামীয়ে কৈছে যে জুবিন গাৰ্গক দি হত্যা কৰা হৈছিল এটা কথাটো হ'ল যে কিহৰ লগত দিয়া হৈছিল ৰিমাণ্ড কপিত বহু বিস্ফোৰক তথ্য শেখৰ জ্যোতি গোস্বামীৰ বিয়েৰৰ লগত মিহলোৱাৰ সন্দেহ কৰা হৈছে জুবিনক যি বিয়েৰ খাবলৈ দিয়া হৈছিল সেই বিয়েৰৰ লগত জুবিন গাৰ্গক দিয়া হৈছিল জুবিন গাৰ্গৰ মৃত্যুক সাধাৰণ মৃত্যুৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপিত হৈছে এই দুজনৰ বিৰুদ্ধে যিখন ইয়াত আছিল সেই ইয়াতখনত জুবিন গাৰ্গৰ লগতে আন 4জন অসমীয়া আছিল উদ্দেশ্য প্ৰণোদিতভাৱে জুবিন গাৰ্গক বিদেশলৈ লৈ গৈছিল সিদ্ধাৰ্থ আৰু শেখৰে জুবিন গাৰ্গৰ শেষ সময়ৰ ভিডিঅ' শ্বেয়াৰ নকৰিবলৈও হেনো ভাবুকি দিছিল সিদ্ধাৰ্থই আৰু অমৃত প্ৰভাই হেনো নিজৰ মোবাইল কেমেৰাত ৰেকৰ্ড কৰিছিল সেইসমূহ যিসমূহ ভিডিঅ' তেওঁ বেলেগক প্ৰেৰণ কৰিছিল আৰু যিসমূহ বৰ্তমান ভাইৰেল হৈ পৰিল সিদ্ধাৰ্থই জুবিনক অসৎ সংগৰো যোগান ধৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানুৱে জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা ৰচিছিল এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে শেখৰ জ্যোতিয়ে বিস্ফোৰক মন্তব্য কৰিছে জেৰাত যি বিস্ফোৰক মন্তব্য কৰিছে সেই সমগ্ৰ ৰাজ্য এতিয়া কঁপাই তুলিছে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক দুয়োকে চিআইডিয়ে কামৰূপ মুখ্য ন্যায়াধীশ দণ্ডাধীশত আদালতত হাজিৰ কৰাইছিল দুই অভিযুক্তক চিআইডিয়ে 14 দিনৰ জিম্মাত বিচাৰি আবেদন দাখিল কৰিছিল আদালতে আবেদন মৰ্মে তেওঁলোকক 14 দিনৰ বাবে চিআইডিৰ জিম্মাত দিছিল পিছে অভিযুক্ত দুজনক জিম্মাত বিচাৰি আদালতত চিআইডিয়ে দাখিল কৰা
আবেদনত ওলাইছে বিস্ফোৰক তথ্য তদন্তকাৰী দলে সন্দেহ কৰিছে জুবিন গাৰ্গক বিয়েৰৰ সৈতে বি দি হত্যা কৰা হৈছে এই বিষয়টোৰ অধিক তদন্তৰ বাবে অভিযুক্ত দুজনক 14 দিনৰ জিম্মা মঞ্জুৰ কৰাৰ আবেদন কৰা হৈছিল তদন্তকাৰী দলে যেহেতু শিল্পীগৰাকীক বি দিয়া বুলি সন্দেহ কৰিছে গতিকে তদন্তত উদ্ধাৰ হোৱা তথ্যই নিশ্চয় এনে সন্দেহৰ অৱতাৰণা কৰিছে এছআইটিৰ তদন্তত এই কথা নিশ্চিত হৈছে যে যোৱা 18 ছেপ্টেম্বৰৰ নিশা অৰ্থাৎ জুবিনৰ মৃত্যুৰ আগনিশাও শিল্পীগৰাকীক প্ৰচুৰ পৰিমাণে কেফেইন বিয়েৰ পান কৰিবলৈ দিয়া হৈছিল অৰ্থাৎ জুবিন গাৰ্গে কেফেইন বিয়েৰ খাইছিল গতিকে জুবিন গাৰ্গৰ সোঁৱে বাওঁৱে সেই সময়ত কোন আছিল সিদ্ধাৰ্থ আছিল শ্যাম কানু এই অনুষ্ঠানৰ আয়োজন কৰিছিল যেহেতু গতিকে শ্যাম কানু নিশ্চয় এই সমগ্ৰ ঘটনাৰ লগত জড়িত থকা স্পষ্ট হৈ পৰে 19 ছেপ্টেম্বৰৰ পুৱা জুবিনক হোটেলৰ পৰা সমুদ্ৰ তীৰলৈ নি ইয়টত তোলাৰ পিছতো হৈছিল পাৰ্টি সেই পাৰ্টিৰ ভিডিঅ' ইতিমধ্যে আমি দেখিছোঁ সেই পাৰ্টিটো তেওঁক দিয়া হৈছিল বিয়েৰ 4 দিন জেৰাৰ অন্তত কালি শেখৰজ্যোতি গোস্বামীক CIDয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতৰ SITয়ে জুবিনৰ মৃত্যুৰ ৰহস্য বহু চাঞ্চল্যকৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে শেখৰজ্যোতি গোস্বামীয়ে SITৰ আগত সদৰি কৰিছে যে সাগৰত সাঁতুৰিবলৈ নামি অচেতন হোৱাৰ পিছত জুবিন গাৰ্গৰ মুখেৰে ফেন ওলাইছিল শৰীৰ নীলা হৈ পৰিছিল মুখেৰে ফেন ওলোৱাৰ বিষয়টো গুৰুত্ব হেনো দিয়া নাছিল সিদ্ধাৰ্থই গেষ্ট্ৰিকৰ বাবে জুবিনৰ মুখেৰে ফেন ওলোৱা বুলি বিষয়টো হেনো পাতল কৰাৰ চেষ্টা কৰিছিল সিদ্ধাৰ্থ শৰ্মা নামৰ জুবিন গাৰ্গৰ মেনেজাৰজনে জুবিন গাৰ্গৰ স্বাস্থ্য তথা অসুস্থতাৰ সকলো কথা জানিও তেওঁক লাইফ জেকেট অবিহনে দ্বিতীয়বাৰ সাঁতুৰিবলৈ দিয়া হৈছিল ইয়তত থকা একাংশই এই কাৰ্যত বাধা দিছিল হেনো কিন্তু তাৰ পিছতো সিদ্ধাৰ্থই হেনো যাব দে বুলি মন্তব্য কৰিছিল আপুনি ভিজুৱেলতো দেখিবলৈ পাব সিদ্ধাৰ্থই কেনেদৰে নৌকা এখনত বহি আছিল আৰু সিদ্ধাৰ্থই কেনেদৰে হাত দাঙি কৈছিল কোনো কথা নাই যাবলৈ দে আনকি জুবিন গাৰ্গ অচেতন হোৱাৰ পিছতো নৌকা বিহাৰৰ ভিডিঅ' প্ৰচাৰ নকৰিবলৈ সিদ্ধাৰ্থই হেনো ভাবুকি প্ৰদান কৰিছিল জুবিনৰ মৃত্যুৰ খবৰ সিদ্ধাৰ্থই জনোৱা নাছিল আনকি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গকো এনে বহু তথ্যৰ আধাৰতে SITয়ে জুবিন গাৰ্গক শীতল মস্তিষ্কৰে হত্যা কৰা বুলি সন্দেহ কৰিছে অৱশ্যে এই ক্ষেত্ৰত SITয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে বাট চাইছে GMCHত সম্পন্ন হোৱা জুবিনৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ পিছত ভিচেৰা দিল্লীৰ ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছিল ফৰেনচিক সেৰোলজি বিভাগে ভিচেৰা পৰীক্ষা কৰি প্ৰতিবেদন প্ৰদান কৰিব আৰু আজি GMCHৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ব মৰণোত্তৰ পৰীক্ষা কৰা বিশেষজ্ঞ চিকিৎসকে চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰিছে মুঠতে সময় পাৰ হোৱাৰ লগে লগে জুবিনৰ মৃত্যু তথা ছিংগাপুৰ ভ্ৰমণৰ আঁৰৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিবলৈ ধৰিছে ইফালে SITয়ে শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত দুগৰাকী কৰ্মচাৰী পংকজ অধিকাৰী আৰু কৃষ্ণ দাসকো জেৰা কৰা দেখিবলৈ পোৱা গৈছিল কালিৰ দিনটোত জুবিন গাৰ্গৰ দেহৰক্ষীজনকো SITয়ে সোধা পোছা কৰিছিল জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গকো CIDয়ে জেৰা কৰে আৰু তাৰ পিছত SITয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে CIDয়ে ইফালে 19 ছেপ্টেম্বৰত ছিংগাপুৰত অসম এছ'চিয়েশ্যনৰ বিষয়াসকলৰ বাহিৰেও অসমৰ পৰা যোৱা 4 জন ব্যক্তি জুবিনৰ লগত আছিল এইসকল কোন আছিল সেইসকল আছিল সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ ইয়াৰে সন্দীপনৰ বাহিৰে আন 3 জনক ইতিমধ্যে CIDয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোক হৈছে সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত সম্প্ৰতি 14 দিনৰ CIDৰ জিম্মাত থকা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ঘণ্টাৰ পিছত ঘণ্টা থিয় কৰাই SITয়ে ভাগে ভাগে চলাই আছে জেৰা অহা 7 অক্টোবৰত SITৰ ওচৰত ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ বিষয়ববীয়া উপমন্যু শৰ্মা আৰু তন্ময় ফুকন হাজিৰ হোৱাৰ সম্ভাৱনা আছে এটা কথাটো হৈছে যে জুবিন গাৰ্গক হত্যা কৰি কেনেদৰে লাভৱান্বিত হ'লহেঁতেন এইসকল ব্যক্তি যিসকলৰ নাম বাৰে বাৰে উচ্চাৰিত হৈছে তাৰে ভিতৰত সিদ্ধাৰ্থ যে জুবিন গাৰ্গৰ নামতেই চলি থকা এজন ব্যক্তি জুবিন গাৰ্গৰ নামত সিদ্ধাৰ্থই সেই অস্তিত্ব লাভ কৰিছে যদি সিদ্ধাৰ্থৰ আজি সম্পত্তি হৈছে নাম হৈছে জব হৈছে এয়া কেৱল আৰু কেৱল মাত্ৰ জুবিন গাৰ্গৰ বাবে আজি শ্যাম কানু মহন্তই যিসমূহ অনুষ্ঠান কৰিছে শ্যাম কানু মহন্তই বাৰে বাৰে কয় জুবিন মোৰ ব্ৰেণ্ড এম্বেছাডৰ তেতিয়াহ'লে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থই বিয়েৰৰ লগত বি মিহলি কৰি জুবিন গাৰ্গক হত্যা কৰিব বিচৰা বিষয়টো যেটো শেখৰজ্যোতিয়ে কৈছে তেতিয়াহ'লে কি এনে কাৰণ আছিল যাৰ বাবে জুবিনক হত্যা কৰিব বিচাৰিছিল এই দুয়োজনে ইয়াৰ কাৰণ কি হ'ব পাৰে অৰ্থনৈতিক কাৰণ নে অন্য কিবা কাৰণ
কি এনে কাৰণ সেই কাৰণটো এতিয়া সকলোৱে জানিব বিচাৰিছে কাৰণ জুবিনক বি দিয়াৰ কথাটো যেতিয়া প্ৰকাশ পোহৰলৈ আহিছে এটা সকলোৱে এটাই কথা জানিব বিচাৰিছে যে প্ৰাণৰ শিল্পী আপোন শিল্পী মৰমৰ শিল্পী যাক সকলোৱে ভাল পায় যি ৰাজনীতিৰ ঊৰ্ধত যি অৰ্থনীতিৰ ঊৰ্ধত যাক সংস্কৃতিৰ দেৱতা বুলি অসমৰ মানুহে মানি লৈছিল সেইজন ব্যক্তিক কেনেদৰে হত্যা কৰিব পাৰিলে এই দুজনে আৰু কিয় হত্যা কৰিলে